ফাইনেলি আহি গ'ল মোৰ চিলিণ্ডাৰ ষ্টেণ্ড কি ধুনীয়া এতিয়া মানে টাইলছৰ তলত দাগ লাগি নাযায় বহুত দাগ লাগি গৈছিল এইটো ইমান ধুনীয়া মানে মিছ'ৰ পৰা আনিছোঁ মই বহুত কমতে 500ৰ তলতে হেল্ল' বন্ধুসকল মোৰ আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকলৈ মানে কেইটামান টেষ্টি ডিছ লৈ আহিছোঁ আপোনালোকৰ কাৰণে ইমান গৰম ইমানেই গৰম পৰিছে তাৰমানে আশা কৰোঁ সকলোৱে গৰম এনজয় কৰিছে বলক এতিয়া গৰমতে মানে একদম প্ৰথম ফাৰ্ষ্ট আমি বনাম ব্ৰেকফাষ্ট এটা টেষ্টি ব্ৰেকফাষ্ট ফাৰ্ষ্ট আমি ল'ম চয়াবিনটো আমি মানে চয়া চাংটো গৰম পানীত অলপ নিমখ দি পিনি এনেকৈ কোমলাই ল'লোঁ গৰম পানী দিয়াৰ লগে লগে চফ্ট হৈ যায় অকণমান দি থৈ দিব লাগে তাৰপাছত ইয়াত আমি আৰু অলপ নিমখ ছটিয়াই দিছোঁ সোৱাদ অনুযায়ী তাৰপাছত আমি ইয়াৰ ওপৰত দিম কৰ্ণফ্ল'ৰটো আপোনালোক সকলোৱে জানেই মানে অলপ ক্ৰাঞ্চিনেছটো আনি দিয়ে যিকোনো বস্তুত চিকেনতো দিয়ে এনেধৰণেৰে চচ দি বনালে মানে তো কৰ্ণফ্ল'ৰটো দিব লাগে কৰ্ণফ্ল'ৰ দিলে আৰু মানে অলপ আঠা টাইপো হৈ যায় পানীটো দি দিলে তো এতিয়া আমি কৰ্ণফ্ল'ৰ ছটিয়াইছোঁ কৰ্ণফ্ল'ৰ দি আমি ভালদৰে হাতেৰে সানি ল'ব লাগিব হাতখনেৰে সানি ল'লেহে মানে আৰু অলপ লাল মিৰ্চৰ গুড়িও দিছোঁ তেতিয়া আমি এতিয়া সানি হৈ গ'ল আমি এতিয়া তেলত সৰু কেৰাহী এখনত অলপ ৰিফাইন অইল লৈছোঁ তাত মানে আমি ফ্ৰাই কৰিম কমকৈ পূৰা গেছটো মানে হাই ফ্লেমত থ'ব তেতিয়াহে অলপ মানে ক্ৰাঞ্চিনেছটো থাকিব ককৰীয়া হ'ব খায়ো ভাল লাগিব তো এতিয়া আমি ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি হৈ গ'ল এয়া দেখিছে কি ধুনীয়া কালাৰ আহি গ'ল লাল মিৰ্চটো দিয়াৰ কাৰণে আচলতে কালাৰটো ধুনীয়া আহে এতিয়া আমি একেখন কেৰাহীতে আকৌ অলপ সৰুকৈ কুটি লৈছোঁ অলপ পিঁয়াজ অলপ ডাঙৰকৈ কুটি লৈছোঁ পিঁয়াজ তো এতিয়া আমি দুইখিনি পিঁয়াজ দি দিম প্ৰথমতে সৰুখিনি দি লৈছোঁ এইখিনি পিঁয়াজ দি অলপ হেতাখনে অলপ লৰাই ল'ম তাৰপাছত মানে আকৌ আমি ডাঙৰ পিঁয়াজখিনিও একেলগতে দি দিম কেৰাহী মানে বেলেগ নল'লোঁ ইয়াত আগতে ফ্ৰাই কৰা অলপ দাগ লাগি আছে একচুৱেলি সেইটো কাৰণে মানে আৰু কম বস্তু বনাবৰ কাৰণে আকৌ ডাঙৰ এখন কেৰাহী ল'ব মন নগ'ল সেইকাৰণে এতিয়া আমি দিলোঁ অলপ চয়া চচটো দিব লাগিব তেতিয়াহে ভাল হ'ব তাৰপাছত আমি ইয়াত দিম এতিয়া অলপ টমাটো কেটচাপ অলপ জ্বলা থকা টমাটো কেটচাপটো দিছোঁ তাৰপাছত এতিয়া আমি লৰাম অলপ হিলোৱাৰ পিছত আমি ইয়াত অলপ পানী দিব লাগিব অলপ পানীটো দিলেহে বস্তুটো মানে ডাঠ হৈ আহিব অলপ পানী দি পিনি আমি উতলিবলৈ দিম এয়া আমাৰ হৈ আছে এইটোক কি বুলি মাঞ্চুৰিয়ান বুলিও কয় আচলতে কিছুমানে যেনেকৈ চিকেনটো এইটো ষ্টাইলত বনায় কিছুমানে কয় যদি মানে কেপচিকামটো দিয়ে তেতিয়া আমি আমাক চিলি চিকেনটো দিলে মানে চিলি চিকেন নহ'লে এতিয়া চিলি চয়া বুলিও ক'ব পাৰি কিন্তু আমাৰ ওচৰত বৰ্তমান সেইটো নাই কেপচিকাম এতিয়া আমি এইখিনি দি দিম ইয়াত চয়াবিনখিনি অলপ মানে হেতাৰে হিলাই ইফাল সিফাল কৰি দিম তাৰপাছত তেতিয়া তাৰ পৰা মানে যিটো কৰ্ণফ্ল'ৰটো ওলাব পানীখিনিত মিক্স হ'ব তেতিয়া বস্তুটো অলপ মানে গ্ৰেভি টাইপ হয় বস্তুটো আঠা অলপ আৰু এনেও ক্ৰাঞ্চিনেছটোতো আছেই সেইটো দিয়াৰ বাবে তো আপোনালোকে ইয়াত হৈ গ'ল বেছি উতলাব নালাগে একেবাৰে শুকাই গ'লে বেয়া হ'ব তো ফাইনেলি আমাৰ হৈ গ'ল চিকেন এইটো বুলি কয় চয়াবিন এতিয়া আমি ৰুটিখন বনাই ল'ম ৰুটিখন অলপ চফ্টকৈ বনাব মই অলপ ৰিফাইন অইল লগাই দিছোঁ আপোনালোকে ঘিউ দিব পাৰে তো ৰোলৰ দৰে বনাম আমি গতিকে ৰুটিখন চফ্টকৈ বনালে ভাল হয় তাৰ পৰা এতিয়া আমি ভিতৰত দি দিছোঁ এইখিনি চয়াবিনখিনি চচ দি বনোৱা চয়াবিনখিনি তাত আমি মই ছাইডত কেঁচা পিঁয়াজো কাটি থৈছোঁ গোলকৈ কেঁচা পিঁয়াজটো দিলে মানে আপোনাৰ এইখিনিতো যিহেতু চফ্ট হৈ গ'ল তো কেঁচা পিঁয়াজটো মানে অকণমান মানে ক্ৰাঞ্চিনেছটো থাকিব ক্ৰক লাগিব মানে কেঁচা বস্তু এটা খোৱাৰ নিচিনা ভাল লাগে এনেও দিয়ে ৰোলবিলাকত পিঁয়াজবিলাক তো হৈ গ'ল ফাইনেলি আমাৰ ৰোল এতিয়া আমি কেঁচিয়াকৈ কাটিটো সজাই দিম আশা কৰোঁ ব্ৰেকফাষ্টৰ ৰেচিপিটো চাই ভাল পালে সকলোৱে ট্ৰাই কৰিব বনাই চাব আৰু কেনেকুৱা লাগিলে খাই মোক কমেণ্টত নিশ্চয় জনাব সৰু ল'ৰা ছোৱালীও খাই ভাল পায় যিহেতু চচ দিয়া আছে চচ দিয়া বস্তু মানে ভাল পায় আৰু চয়াবিনটো মানে কিমান ভাল মানে স্বাস্থ্যৰ কাৰণে আৰু বহুত প্ৰ'টিনযুক্ত হয় চয়াবিনটো তো মানে খাব লাগে চয়াবিনটো এতিয়া আমি নেক্সট বনাম আৰু এটা হেল্ডি ৰেচিপি মানে এইটো অ'টছৰ পৰা বনাই মানে সৰু ল'ৰা ছোৱালীবিলাকেও খাব পাৰে আৰু ডাঙৰ সকলোৱে আৰু ডায়েটত থকাবিলাকেও খাব পাৰে বোলো এতিয়া মই অ'টছ অলপ লৈছিলোঁ অ'টছখিনি মই পানীত তিয়াই থৈছিলোঁ অলপ দেৰি 15-20 মিনিটমান থ'লেই হ'ল এতিয়া মই পকা কল কাটি লৈছোঁ আপেল এটা কাটি লৈছোঁ আৰু এয়া খেজুৰটোৱে মিঠাটো আনি দিব চেনিটো যিহেতু আমি খাব নালাগে আৰু এয়া আমি লৈছোঁ আমুল গোল্ড মিল্কটো
গৰু গাখীৰো দিব পাৰে, নিজৰ চইজৰ ওপৰত কথা। আমি মিক্সিত পিচি ল'লোঁ, পিচি লোৱাৰ পিছত ইয়াত গিলাচ দুটা ধুনীয়াকৈ সজাই লৈছোঁ। তাত এতিয়া আমি ঢালি দিম এইখিনি। ইয়াত আপোনালোকে আইচো দি ল'ব পাৰে, আইচো দিলে খাই ভাল লাগে। মই মোৰ কাৰণে আইচ দি ল'ম, কিন্তু বেটাৰ চৰ্দি হৈ আছে যিহেতু সেইকাৰণে তাক আইচটো নিদিওঁ মই। নহ'লে এনেই আপুনি বনাই পিনি অলপ দেৰি ফ্ৰিজতো থৈ দিব পাৰে, তাৰপিছতো খাব পাৰে, তেতিয়াও ভাল লাগিব। এতিয়া আমি ইয়াৰ ওপৰত দিম ড্ৰাই ফ্ৰুটছ, কাজু সৰুকৈ কাটি ল'লোঁ। ড্ৰাই ফ্ৰুটছটো দিলেহে মানে ভাল লাগে খাই। এইটো বাৰু আপোনালোকৰ কথা যি দিয়ে, আৰু বেলেগো দিব পাৰে ড্ৰাই ফ্ৰুটছ। মই এয়া কাজু বাদাম আৰু এইটো কাঠ বাদাম, পিস্তা বুলি কয়, পিস্তা বাদামটো দি দিছোঁ ওপৰত। যিমান বেছি ড্ৰাই ফ্ৰুটছটো দিয়ে সিমানে খাই ভাল লাগে মানে। তো ড্ৰাই ফ্ৰুটটো হৈ গ'ল। এতিয়া আমি বনাম এটা পটেটো স্নেক্স। পটেটো স্নেক্সটো মানে চিপছ টাইপৰ, সেইটো সকলোৱে খাই ভাল পায় ল'ৰা ছোৱালীবিলাকে। মানে গধূলি সময়ত খাবৰ কাৰণে এই দুটা বনাম। আৰু এটা হৈছে চাট। চাটটো খাইতো সকলোৱে ভাল পায়, মানে বাহিৰত আমি গ'লেই ফাৰ্ষ্ট আমাৰ মনত পৰে, প্ৰথম ফুচকা মনত পৰে, তাৰপাছত মনত পৰে চাটটো মানে নাখালে ভাল নালাগে। এতিয়া আমি চাটটো বনাম। এতিয়া আৰু এটা ডিছ বনাম আমি। এইটো বইল কৰি লৈছোঁ, আলু তিনিটা আলু বইল কৰি লৈছোঁ। আমি বেটা আৰু মইহে খাম যিহেতু, তো বইল কৰি লোৱাৰ পিছত এনেকৈ ভালদৰে পিটিকি ল'ম। একদম মিহিকৈ পিটিকিব লাগিব আলুটো। পিটিকা কৰা এখন হেতা পায়, সেইখন যদি যাৰ ওচৰত আছে সেইটো খুব ভাল আৰু কৰিবলৈ। তো সোৱাদ অনুযায়ী আমি নিমখ দি ল'ম। নিমখটো এয়া আৰু অলপ দি দিওঁ। তাৰপাছত আমি ইয়াতো আমি ব্যৱহাৰ কৰিম কৰ্ণফ্ল'ৰটোৱে মানে ইয়াতো এই ক্ৰাঞ্চিনেছটো আনি দিব। কৰ্ণফ্ল'ৰটো বহুত বস্তুতে ইউজ হয়, একচুৱেলি থাকিবই লাগে ঘৰত। কৰ্ণফ্ল'ৰ দি দিছোঁ 2 চামুচ। এইটো কৰ্ণফ্ল'ৰটো দিলেহে মানে বস্তুটো, আৰু এনেও কিছুমানে কৰ্ণফ্ল'ৰ নাথাকিলে পিঠাগুড়িও দিব পাৰে। পিঠাগুড়িটোও ৰ'দত শুকুৱাই থোৱা পিঠাগুড়ি যিটো থাকেই প্ৰায় মানুহৰ ঘৰত, পিঠাগুড়িটো দিলেও বস্তুটো ক্ৰাঞ্চিনেছটো আহে অলপ। তো এতিয়া আমি দুইখিনি ধুনীয়াকৈ সানি ল'ম, সানি আটাৰ দৰে মঠি ল'ম। আটাৰ দৰে মঠি ল'লোঁ। মই এখন হাতে কেমেৰা ধৰি আছোঁ কাৰণে এখন হাতেই মানে মঠিছোঁ। আৰু অলপ মিহি কৰি ল'ব লাগিব ভালদৰে, যাতে ওপৰত ফাক নাথাকে। এতিয়া মই সৰু সৰুকৈ এনেদৰে কৰি ল'লোঁ। এতিয়া আমি এইকেইটা চুৰি এখনেৰে কাটিম। চুৰিখনেৰে লাহে লাহে কাটিব লাগিব, যাতে ভাঁজ নবহে। মিহি হ'ব লাগিব বাহিৰটো বেছি, আৰু আলুটো সেইটো কাৰণে একচুৱেলি পূৰা খুব বেছি মিহি কৰিব লাগিব আলুটো, তেতিয়াহে মানে বাহিৰতো ফাক থাকি নাযাব। এইডোখৰ কাট খাই গৈছে। এনেদৰে গোটেইকেইটা কাটি ল'ব লাগিব। এনেদৰে ৰোলটো বনাই ল'লে কাটিবলৈ সুবিধা হয় আৰু। তাৰপৰা এইদৰে অলপ চেপেটা কৰি এইটো ফাট মেলি গৈছে। আলুটো মোৰ ভালদৰে একচুৱেলি মিহি নহ'ল, সেইটো কাৰণে ছাইডটো ফাটি গৈছে। নহ'লে বেছি মিহি হ'লে ফাটি নাযায়। তাৰপৰা মই দুইখন হাতে কৰিব লাগিব একচুৱেলি কেমেৰাটো থৈ পিনি, গতিকে সেইটো আপোনালোকক দেখাইছোঁ মই কেনেকৈ কৰে। আপোনালোকে ধুনীয়াকৈ মানে ভালদৰে কৰিব। লাহে লাহে কৰা কাম এইবিলাক। তাৰপাছত আমি এখন কাটা চামুচ ল'ম। কাটা চামুচখনেৰে মানে সেইখনত এনেকৈ শ্বেপটো বহাই দিব লাগিব, অলপ চেপেটা কৰি। তেতিয়া দেখিবলৈও ভাল লাগে আৰু ডিজাইন এটা হৈ যায়। এইকেইটা আমি গোটেইকেইটা কৰি লৈছোঁ। এইখিনি পিছত কৰিম। এতিয়া মই কাটা চামুচখনেৰে আপোনালোকক কৰি দেখাইছোঁ। এই ধৰণে কৰিব, তেতিয়া শ্বেপটো কি ধুনীয়া এটা শ্বেপ হৈ গৈছে। মইতো বেছি হেঁচা খালে। এনেদৰে গোটেইকেইটা কৰি ল'ম। কাটা চামুচখনেৰে বেছিকৈ হেঁচা মাৰিও নিদিব, নহ'লে ফাট মেলি যাব বস্তুটো। একো ফাট মেলিলেও একচুৱেলি সোৱাদত একো মানে বেলেগ পাৰ্থক্য নাথাকে, সোৱাদ একেটাই হ'ব, কিন্তু মানে দেখিবলৈ ধুনীয়া হ'ব বেছি যে। এই ধৰণে মই দুইখন হাতেৰে কৰিলোঁ, এখন হাতে কৰিলে ফাট মেলি গৈছিল। এইকেইটা ধুনীয়াকৈ কৰিলোঁ। এতিয়া আমি ৰিফাইন তেলত ফ্ৰাই কৰিম এইকেইটা। বেটাই চাই আছে। মই এখন লোহাৰ কেৰাহীতে লৈছোঁ, তেলটো গৰম কৰি ল'লোঁ। এতিয়া এটা এটাকৈ গোটেইকেইটা দি পিনি ফ্ৰাই কৰিম। তাৰপিছত ফ্ৰাই কৰাৰ পিছত আৰু অলপ কম গেছত কৰিব। প্ৰথমতে হাই ফ্লেমতে থ'ব, তাৰপাছত কমাই দিব গেছটো। এনেদৰে ফ্ৰাই কৰি ল'লে হ'লেই মোৰ সেয়া ৰঙা কৰি পিনি নমাই দিব। আলুটো অলৰেডি সিজিয়ে আছে। তো এইটো খাই খুব ভাল লাগে, সৰু ল'ৰা ছোৱালীবিলাকেও খাই খুব ভাল পায়। দোকানত একচুৱেলি মকেইন বুলি এটা কিনিবলৈ পায় এনেদৰে। মানে পেকেটত থকা বস্তুবিলাক যিহেতু ভাল নহয়, ঘৰতে এনেধৰণে বনাই খালে বেছি ভাল ল'ৰা ছোৱালীৰ কাৰণেও। এতিয়া নেক্সট আহিল চাট। এতিয়া আমি মটৰ ঘুগুনি বনাই লৈছোঁ। চাটত সাধাৰণতে মটৰ ঘুগুনি, কাবেলি বুট আৰু ক'লা বুট দিয়ে। মই মটৰ ঘুগুনি বনাই লৈছোঁ। ওপৰত আমি দিম পিঁয়াজটো, তাৰপাছত এইকেইটা বস্তু মই লৈছোঁ। পিঁয়াজ, ভজা বাদাম, তাৰপাছত পাপৰিৰ কাৰণে আপোনালোকে বেলেগ নিমকিও দিব পাৰে, ডাঙৰ গোল নিমকি পায়। তাৰপাছত মই দিছোঁ মানে ফুচকা যিটো এটা পাপৰৰ নিচিনা ফুচকা এটা আহে, সেই ফুচকাটো লৈ আহিছোঁ। তো সেইটো মই তেলত ফ্ৰাই কৰি ল'লোঁ, মানে গোলকৈ ফুলি গ'ল।
তাৰপাছত এতিয়া আমি ভজা বাদাম দিছোঁ। ভজা বাদামটো হ'লেহে ভাল লাগে। চাটত যিকেইটা বস্তু দিয়ে মানে সেইকেইটা ঘৰত গোটাই ল'ব। গোটাই লোৱাৰ পিছত তেনেই মানে সহজ হ'ব বনাবৰ কাৰণে। তাৰ পৰা মই এয়া দৈ অলপ ফেটি লৈছিলোঁ ধুনীয়াকৈ মিহি কৰি অলপ পনীয়া কৰি। দৈটো মেইন আৰু। তাৰ পৰা দৈ দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ ওপৰত এই পাপৰিকেইটা ভাঙি দিব। তাৰপিছত জিৰা পাউডাৰ, অলপ জিৰা পাউডাৰ, সি বেছিকৈ পৰি গ'ল একচুৱেলি। এখন হাতে কৰিবলৈ অলপ দিগদাৰ হয়, দুইখন হাতে মানে লাহে ধীৰে কৰিবলৈ ভাল বস্তুটো। তাৰপিছত আমি দিওঁ ওপৰত অলপ লাল মিৰ্চ। লাল মিৰ্চটো দিবই লাগিব, মানে অলপ ঝাল হ'লেহে ভাল লাগিব বস্তুটো, যিহেতু তাত টেঙা আছে দৈ তো বাদাম পিঁয়াজ আৰু তাৰ লগত মানে অলপ জিৰা গুড়ি আৰু লাল মিৰ্চ। তাৰ ওপৰত এতিয়া আমি মেইন পাৰ্টটো হ'ল ফুচকা পাপৰিটো। আপোনালোকে বেলেগো দিব পাৰে। ভুজিয়া অলপ দি লৈছোঁ। ভুজিয়াটো দিয়াৰ পিছত আমি পাপৰিটো ভাঙি দিম। নাভাঙিছেই দেখোন, বহুত মানে টাইট হয় এইটো ফুচকাটো দিলেহে মানে ভাল লাগে। তো এই ধৰণেৰে আপোনালোকে বনাই খাব পাৰিব ঘৰতে গধূলি সময়ত। সকলোৱে খাই ভাল পায় চাটটো, তো বনাওক ঘৰত আৰু এনজয় কৰক। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজি ৰেচিপিকেইটা সকলোৱে মানে বনাই ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে প্লিজ আপোনালোকে কমেণ্টত জনাব, যাতে মই আৰু মানে ভালদৰে বনাব পাৰোঁ ভিডিঅ'ছবিলাক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।